এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ বাটাৰ চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ কেনেদৰেনো বনালোঁ। বাটাৰ চিকেন বনাবৰ কাৰণে মই আধা কেজি ব্ৰইলাৰ মাংস লৈছোঁ। 1 চামুচ মই হালধি গুড়ি দিছোঁ, 1 চামুচ মিট মছলা, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আধা চামুচ, দৈ লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ, আৰু অলপ নিমখ দি গোটেইখিনি ভালকৈ মেৰিনেট কৰি লৈছোঁ। মছলাখিনি ভালদৰে সানি ল'ব যাতে মাংসখিনিত মছলাটো সোমাই যায়। গোটেই মাংসখিনিতে যাতে মছলা লাগে এনেদৰে আপোনালোকে ধুনীয়াকৈ সানি ল'ব। ভালদৰে সনাৰ পিছত 4 ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত থৈ দিম। এইখিনি তেতিয়া বস্তুটো বেছি ভাল হয় আৰু খাবলৈও সোৱাদ হয়। তেতিয়া বাৰু আপোনালোকৰ যদি হাতত সময় নাথাকে তেন্তে আপোনালোকে ফ্ৰিজত নথলেও হয়, কিন্তু 5 মিনিটমান আগে মেৰিনেট কৰি ল'ব লাগে। এতিয়া ঢাকনি লগাই মই ফ্ৰিজত ৰাখি দিম। কেৰাহী গৰম হৈছে, এতিয়া মই তেল দিছোঁ। তেলখিনি সম্পূৰ্ণ গৰম হ'বলৈ দিব। তেলখিনি গৰম হোৱাৰ পাছতহে মই বাটাৰ এড কৰিম। এতিয়া মই ডাঙৰ চামুচেৰে 1 চামুচ বাটাৰ এড কৰিছোঁ। বাটাৰখিনিও গলি যাবলৈ দিব। সম্পূৰ্ণ বাটাৰখিনি গলি ৰঙচুৱা হ'ব লাগিব। বাটাৰখিনি সম্পূৰ্ণ গলি গ'ল, ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দিছোঁ। মাংসখিনি দি ভালদৰে লৰাই লৈছোঁ। এটা ছাইড ভালদৰে সিজিবলৈ দিছোঁ। বেছিকৈ মই লৰাই নাথাকোঁ, নহ'লে ভাঙি যাব। ভাঙি গ'লে ভাল নহয়। গোটা গোটা হৈ থাকিব লাগে মাংসখিনি। এটা ছাইড হৈ গৈছে, এতিয়া মই আনটো ছাইডে উলটিয়াই দিম। এই দুইটা ছাইডেই সিজি উঠিছে। এনেদৰে মই ৰঙচুৱাকৈ ফ্ৰাই কৰি লৈছোঁ। 4টা ডাঙৰ বিলাহী লৈছোঁ, 2টা পিঁয়াজ, আদা নহৰু আৰু প্ৰায় 16-17টামান কাজু লৈছোঁ। কেৰাহী গৰম হৈছে, এতিয়া মই ইয়াত 1 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি ভালদৰে গলিবলৈ দিব। বাটাৰখিনি গলি যোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত বিলাহী দিছোঁ। পিছত মই বিলাহীখিনি ইয়াত দি দিছোঁ। পিঁয়াজখিনি আৰু বিলাহীখিনি ভালদৰে মিক্স কৰি ল'ব। বাটাৰখিনিৰ লগত ভালদৰে সানি ল'ব। বিলাহী আৰু পিঁয়াজখিনি ভালদৰে মিক্স কৰি ল'ব যাতে বাটাৰখিনিৰ লগত ধুনীয়াকৈ মিক্স হৈ যায়। তাৰপিছত মই আদা নহৰুখিনি ইয়াত এড কৰি দিছোঁ। আদা নহৰুখিনি দিয়াৰ পিছতো ভালদৰে লৰাই লৈছোঁ। ভালদৰে এনেকৈ হিলাই ল'ব, গোটেইখিনি যাতে ধুনীয়াকৈ মিক্স হৈ যায়।
অকণমান গলা যেন লাগিছে বিলাহী আৰু পিঁয়াজখিনি। এতিয়া মই ইয়াত কাজুকেইটা দি দিম। কাজুকেইটা দিয়াৰ পিছতো এইখিনি ভালদৰে মিক্স কৰি ল'ব। ভালদৰে ভাজি ল'ব যাতে বিলাহী আৰু পিঁয়াজখিনি অলপ গলি যায়। বিলাহী আৰু পিঁয়াজখিনি গলিছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এনেদৰে পেষ্ট বনাই লৈছোঁ। পুনৰ কেৰাহীত বাটাৰ দিছোঁ। বাটাৰখিনি গলিব লাগিব। বাটাৰখিনি সম্পূৰ্ণকৈ গলাৰ পিছতহে পিচি থোৱা পেষ্টখিনি ইয়াত দি দিম। পেষ্টখিনি দিয়াৰ পিছত ভালদৰে লৰাই লৈছোঁ। ভালদৰে মিক্স কৰি ল'ব বাটাৰখিনিৰ লগত। এতিয়া মই ইয়াত মছলা এড কৰিম। জিৰা আধা চামুচ, মিট মছলা আধা চামুচ, কাশ্মীৰী লাল মিৰ্চ পাউডাৰ অলপমান ৰঙৰ কাৰণে, মই মোৰ অনুমান অনুসৰি দিছোঁ। আপোনালোকে নিজৰ অনুমান অনুসৰি দিলেও হ'ব বা আধা চামুচকৈ দিলেও হ'ব। আৰু মই আধা চামুচ জিৰা দিছোঁ। আৰু নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দিব। মই মেৰিনেট কৰোঁতে যিহেতু নিমখ দি দিছিলোঁ, সেইকাৰণে ইয়াত নিমখ দিয়া নাই। আৰু ভালদৰে গোটেইখিনি মিক্স কৰি ল'ব। আপোনালোকে ভালদৰে মিক্স হোৱাৰ পিছত এইখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই 100 ml পানী ইয়াত এড কৰি দিছোঁ। পানীখিনি দিয়াৰ পিছতো এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। কেৰাহীখনত লাগি থকাবোৰো ধুনীয়াকৈ এৰাই লৈছোঁ। পানীখিনি মিক্স কৰাৰ পিছত পেষ্টটো আপোনালোকে ভালদৰে ঘুলি ল'ব আৰু 2 মিনিটমানৰ কাৰণে ঢাকনি লগাই ৰাখি থ'ব। ঢাকনিখন উঠাই এনেকৈ বুৰবুৰণি অহা দেখিছে। এতিয়া মাংসখিনি ইয়াত এড কৰি দিব। মাংসখিনি এড কৰি ভালদৰে মিক্স কৰি ল'ব। এনেদৰে ধুনীয়াকৈ মিক্স কৰি ল'ব। তাৰপিছত 5 মিনিটমানৰ কাৰণে ঢাকনি লগাই ৰাখি থ'ব। 5 মিনিটৰ পিছত এনেদৰে হোৱা দেখিছে। তাৰমানে এইখিনি হৈ গ'ল, কাৰণ মাংসখিনি আগতে ফ্ৰাই কৰি লোৱা হৈছিলে যিহেতু। অকণমান ভালদৰে হিলাই লৈছোঁ। এতিয়া মই ইয়াত পিচি থোৱা গৰম মছলাখিনি দি দিছোঁ। গৰম মছলাখিনি দিয়াৰ পিছতো এইখিনি ভালদৰে মিক্স কৰি ল'ব।
যদি আপোনালোকৰ ওচৰত ফ্ৰেছ ক্ৰীম আছে তেন্তে এতিয়া ফ্ৰেছ ক্ৰীম দি দিব পাৰিব। মোৰ ওচৰত যিহেতু নাই সেইকাৰণে মই নাই দিয়া, মই বাটাৰ অলপ দিছোঁ। এনেদৰে আপোনালোকে বাটাৰো দিব পাৰে। বাটাৰখিনি দিয়াৰ পিছত ভালদৰে বাটাৰখিনি মিক্স কৰি ল'ব। এয়া বাটাৰ চিকেন ৰেডি হ'ল। এতিয়া গেছ অফ কৰি এইখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিম। এয়া বাটাৰ চিকেন ৰেডি। আপোনালোকে ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে। খাবলৈ বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰি চাব।